নমস্কাৰ বন্ধুসকল জিকে আছামিজ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি এই ভিডিঅ'টোত চন্দ্ৰযান 3 মিছনৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আগন্তুক যিকোনো পৰীক্ষাতে এই প্ৰশ্নবোৰ দেখা যাব পাৰে। কুৱেশ্যন নম্বৰ 1, হোৱাট ইজ দ্য লঞ্চ ডেট ফৰ চন্দ্ৰযান 3 মিছন? চন্দ্ৰযান 3 মিছনৰ উৎক্ষেপণৰ তাৰিখ কিমান? শুদ্ধ উত্তৰ অপশ্যন বি 14 জুলাই 2023। কুৱেশ্যন নম্বৰ 2, দ্য চন্দ্ৰযান 3 মিছনছ ৰভাৰ ইজ ন'ন এজ? চন্দ্ৰযান 3 মিছনৰ ৰভাৰক কি নামেৰে জনাজাত? শুদ্ধ উত্তৰ অপশ্যন 3 প্ৰজ্ঞান। নেক্সট কুৱেশ্যন, দ্য চন্দ্ৰযান 3 মিছন লাইফ অফ দ্য লেণ্ডাৰ এণ্ড ৰভাৰ ইকুৱেল টু? চন্দ্ৰযান 3ৰ লেণ্ডাৰ আৰু ৰভাৰৰ মিছন লাইফ কিমান? শুদ্ধ উত্তৰ অপশ্যন এ 14 আৰ্থ ডেজ। কুৱেশ্যন নম্বৰ 4, হুইচ লঞ্চাৰ ৱাজ ইউজ ফৰ চন্দ্ৰযান 3? চন্দ্ৰযান 3ৰ বাবে কোনটো লঞ্চাৰ ব্যৱহাৰ কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি GSLV Mark 3। নেক্সট কুৱেশ্যন, দ্য মিছন অবজেক্টছ অফ চন্দ্ৰযান 3? চন্দ্ৰযান 3 মিছনৰ মূল লক্ষ্য কি? শুদ্ধ উত্তৰ অপশ্যন ডি অল অফ দ্য এবভ। নেক্সট কুৱেশ্যন, হাউ মাছ ডিড দ্য চন্দ্ৰযান 3 মিছন কষ্ট? চন্দ্ৰযান 3 মিছনৰ খৰচ কিমান? শুদ্ধ উত্তৰ অপশ্যন চি 650 crores। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল ৱেইট অফ চন্দ্ৰযান 3? চন্দ্ৰযান 3ৰ মুঠ ওজন কিমান? শুদ্ধ উত্তৰ অপশ্যন বি 3900 কিলোগ্ৰাম। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ওৱান থিং ইন চন্দ্ৰযান 3 এণ্ড নট ইন চন্দ্ৰযান 2? এটা কি বস্তু চন্দ্ৰযান 3ত আছে আৰু চন্দ্ৰযান 2ত নাছিলে? শুদ্ধ উত্তৰ অপশ্যন এ লেজাৰ ড্ৰপলাৰ ভেলচিমিটাৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ মিছিং ইন চন্দ্ৰযান 3? চন্দ্ৰযান 3ত তলৰ কোনটো নাই? শুদ্ধ উত্তৰ অপশ্যন চি অৰ্বিটাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ডিজাইন অফ প্ৰপালশ্যন মডুল? প্ৰপালশ্যন মডুলৰ ডিজাইন কি আছিলে? শুদ্ধ উত্তৰ অপশ্যন এ বক্স টাইপ ষ্ট্ৰাকচাৰ উইথ এ চলাৰ পেনেল অন দ্য ছাইড উইথ এ চিলিণ্ডাৰ অন দ্য টপ। নেক্সট কুৱেশ্যন, হু ইজ দ্য ডাইৰেক্টৰ অফ চন্দ্ৰযান 3 মিছন? চন্দ্ৰযান 3 মিছনৰ পৰিচালক কোন? শুদ্ধ উত্তৰ অপশ্যন চি ৰিতু কাৰিতাল। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ চন্দ্ৰযান 3 লেণ্ডেড অন দ্য মুন? চন্দ্ৰযান 3 চন্দ্ৰত ক'ত অৱতৰণ কৰিছে? শুদ্ধ উত্তৰ অপশ্যন এ নিয়াৰ দ্য চাউথ প'ল। নেক্সট কুৱেশ্যন, হোৱাট আৰ দ্য চেলেঞ্জেছ ডেট ইছৰ' ফেচ ইন চন্দ্ৰযান 3 মিছন? চন্দ্ৰযান 3 মিছনত ইছৰ'ই কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি অল অফ দ্য এবভ। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইজ দ্য ফ'ৰ্থ কাণ্ট্ৰি টু ছাকচেছফুল লেণ্ড এ স্পেচক্ৰাফ্ট অন দ্য মুন? চন্দ্ৰত মহাকাশযান সফলতাৰে অৱতৰণ কৰা চতুৰ্থখন দেশ কোনখন দেশ? শুদ্ধ উত্তৰ অপশ্যন বি ইণ্ডিয়া। নেক্সট কুৱেশ্যন, হোৱাট আৰ দ্য চাইণ্টিফিক ইনষ্ট্ৰুমেণ্ট কেৰিড বাই এ লেণ্ডাৰ এণ্ড ৰভাৰ ইন চন্দ্ৰযান 3? চন্দ্ৰযান 3ৰ লেণ্ডাৰ আৰু ৰভাৰে কি বৈজ্ঞানিক যন্ত্ৰ ভিতৰত কঢ়িয়াই নিছে? শুদ্ধ উত্তৰ অপশ্যন ডি অল অফ দ্য এবভ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য লেণ্ডিং টাইম অফ চন্দ্ৰযান 3? চন্দ্ৰযান 3 কেতিয়া অৱতৰণ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন চি আগষ্ট 23, 2023। নেক্সট কুৱেশ্যন, হাউ ডিড চন্দ্ৰযান 2 ৱেলকাম চন্দ্ৰযান 3? চন্দ্ৰযান 2য়ে চন্দ্ৰযান 2ক কেনেদৰে আদৰি লৈছে? শুদ্ধ উত্তৰ অপশ্যন চি ৱেলকাম বাডি। নেক্সট কুৱেশ্যন, হাউ মাছ ডিড দ্য চন্দ্ৰযান 3 মিছন কষ্ট? চন্দ্ৰযান 3 মিছনত কিমান খৰচ হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ $74 million। নেক্সট কুৱেশ্যন, হু ইজ দ্য ৰকেট ওমান বিহাইণ্ড চন্দ্ৰযান 3 মিছন? চন্দ্ৰযান 3 মিছনৰ আঁৰৰ ৰকেট মহিলা কোন? শুদ্ধ উত্তৰ অপশ্যন চি নন্দিনী হৰিনাথ। নেক্সট কুৱেশ্যন, এট হোৱাট টাইম ডিড লেণ্ডাৰ বিক্ৰম টাচ দ্য লুনাৰ ছাৰ্ফেচ? লেণ্ডাৰ বিক্ৰমে কিমান সময়ত চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন বি 6:04 PM IST। যদিও ভিডিঅ'টো ভাল পাইছে লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। ধন্যবাদ।